নীলা খামৰ চিঠি। প্ৰতি মোৰ মৰমৰ, কেনে আছা তুমি? হয়তো তোমাৰ ভালেই, মোৰ কেনেকুৱা সেয়া তুমি নালাগে জানিব। আধৰুৱা কথাবোৰৰ দৰেই আদবাটতে এৰি যোৱা মানুহজনে মোৰ খবৰ সুধিলেও জানো শোভা পাব? হ'লেও মাছৰিখা ৰৈ যাওঁ কেতিয়াবা আন্ধাৰ আৰু চকুপানীখিনিৰ সৈতে। অনিয়ন্ত্ৰিত আৱেগবোৰ প্ৰকাশ কৰোঁ বুলিয়েই আজি হাতত কলম তুলি লৈছোঁ। মোৰ আৱেগবোৰৰ সৈতে এতিয়া তোমাৰ কোনো সম্বন্ধ নাই। হ'লেও ভালপোৱাৰ পাগলামীৰ জানো সীমা আছে? তুমি আঁতৰি যোৱাৰ দিনবোৰ খুব যন্ত্ৰণাময় আছিলোঁ। এই যেন আন্ধাৰ কোঠাটোৰ প্ৰতিটো বস্তুৱেই উচুপি উঠিছিল। এৰি দিছিলোঁ মই আইৰ সৈতে সদায় কৰা সন্ধিয়াৰ প্ৰাৰ্থনা, ভনীজনীৰ সৈতে ককাৰ মৰম বিচাৰি পাবলৈ কৰা ধেমেলীয়া কাজিয়া, আনকি নৈৰ পাৰৰ চেঁচা বতাহজাকেও মোক চুব নোৱাৰিছিল। কঠোৰ বাস্তৱ সন্মুখৰ পৰা দেখাৰ পাছত ফুল, আকাশ, বৰষুণ ভালপোৱাজনীও ধুমুহা বিচাৰি হাবাথুৰি খাইছিলোঁ। অশান্ত প্ৰকৃতি, কলা ডাৱৰেৰে আৱৰা আকাশখন দেখিলে নাজানো কিয় মোৰ লগত সাদৃশ্যতা দেখা পোৱা যেন লাগিছিল। হয়তো সকাহ পাইছিলোঁ মোৰ লগত কিহবাৰ সাদৃশ্য দেখি। পঢ়ি চাগে তোমাৰ হাঁহি উঠিছে নহয়? দুখবোৰক, হৃদয় ভঙাৰ যন্ত্ৰণাবোৰৰ লগত প্ৰকৃতিৰ লগত বিচাৰি থকাৰ বাবে। কি কৰিবা, এই কৃত্ৰিমতাৰ মাজতো মই মাটিৰ সুবাস আৰু চিঠিৰ আকুলতা বিচাৰি হাবাথুৰি খোৱা মানুহ। কৃত্ৰিমতা বিচাৰি নাপাওঁ কাৰণেই হয়তো তোমাৰ মিছা অভিনয়কো সঁচা বুলি ভাবি থাকিলোঁ। শুভেচ্ছা থাকিল তোমালৈ ভালপোৱাৰ অভিনয় কৰি সফল হোৱাৰ বাবে। বুকুখন অশান্ত হ'লেই ডায়েৰীৰ পাতত তোমাক বিচাৰি ফুৰোঁ। ভালে থকাৰ অভিনয়ত মই দেখোন বাৰে বাৰে হাৰি গৈছোঁ। তুমি ভালে থাকা, এতিয়াও এই ভাবেই সুখী হ'বলৈ চেষ্টা কৰোঁ যে তুমি মোক ভাল নাপালেও কি হ'ল, মই তোমাক ভাল পাব পাৰিছোঁ। হয়তো ইমান বেছিকৈ ভাল পাইছোঁ যিমানৰ তুমি যোগ্য কোনো দিনেই হ'ব নোৱাৰিলা আৰু নোৱাৰা। মাজে মাজে চিঠিৰে দিয়ে তোমাক আমনি কৰিম। বেয়া পালে জনাই দিবা। তোমাৰ মন বেয়া কৰি কেতিয়াও নিলিখোঁ। তোমাৰ প্ৰাক্তন।